হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। এয়া ৰাতিপুৱাৰ সময়। এয়া গাখীৰ গৰম কৰিছোঁ আৰু এফালে ইহঁতৰ স্কুল আছে, চ' টিফিনৰ কাৰণে এনেকৈ বন্ধাকবি, গাজৰ, আলু এনেকৈ ভাজি বনাই আছোঁ আৰু লগতে ৰুটি বনাম। এতিয়া যিহেতু স্কুল খুলিছে, বহুত দিন বন্ধ থাকিল আৰু ৰাতিপুৱা মই এয়া ৰুটিৰ কাৰণে আটা মাৰি আছোঁ আৰু এয়া টিফিন ৰুটি বনাইছোঁ। ৰুটি ভাজি মোৰ হ'ল আৰু এয়া ডাঙৰজনী টিফিন পেক কৰিছোঁ। ৰুটি আৰু ভাজি। ৰাতিপুৱা মোৰ বহুত দৌৰা-দৌৰি হয়, তাৰ মাজতে ভিডিঅ' কৰোঁ। এয়া সিহঁতৰ পানী বটল, টিফিন সকলো ৰেডি আৰু ইহঁত এতিয়া স্কুললৈ ওলালে। এয়া বাই বাই দিছে আৰু ইহঁতক স্কুলত পঠিয়াই ময়ো ব্ৰেকফাষ্টৰ কাৰণে লুচি কেইখনমান বনালোঁ আৰু লুচি ৰাতিপুৱা টিফিনত বনোৱা ভাজি আছে, সেয়া দি ময়ো ইহঁত যোৱাৰ পিছত চাহ একাপ খাই ল'লোঁ। চাহ খাই উঠি দুপৰীয়াৰ বাবে লাঞ্চ বনাব হয়ে নহয়। যিহেতু সৰুজনী ৰাতিপুৱা স্কুলত গ'লে 11:30 তাইৰ ছুটিয়ে হয়, তাই আহি পাব সময় হয়। চ' এয়া দুপৰীয়া লাঞ্চৰ কাৰণে বিন আৰু আলু ভাজি বনাই আছোঁ। মোৰ মাতটো অলপমান আজি বেয়া শুনিব, কাৰণ মাত ভাঙি আছে, কাহ হৈ আছে। আৰু এয়া বিন আৰু আলু এনেকৈ সৰু সৰুকৈ কাটি ভাজি বনাই ল'লোঁ আৰু বিন আৰু আলুখিনি হোৱাৰ পিছতে মই এনেকৈ সৰু মাছ অকণমান আছিলে, সৰু মাছ এনেকৈ পিঁয়াজৰ পাত আৰু কেঁচা জলকীয়া দি এনেকৈ অকণমান ভাজি বনাম। সৰু মাছখিনি গুড়া ভাজি আৰু ইয়াতে এয়া পিঁয়াজৰ নল দিছোঁ আৰু পিঁয়াজো দিছোঁ, প্লাছ জলকীয়া কেইটামান কাটি এনেকৈ এইখিনি ভাজি বনাই নমাই ল'ম। ইয়াত মই তেনেকৈ বেলেগ একো মছলা দিয়া নাই, জাষ্ট নিমখ আৰু হালধি আৰু অকণমান জিৰা গুড়া দিছোঁ। আৰু এতিয়া মই সেইখিনি উঠাই ইয়াতে মই মাছৰ মুড়ি কেইপিচমান আছিল, এনেকৈ এইখিনি মুড়ি ঘণ্ট বনাম বুলি, কিন্তু মই একদম চিম্পুলকৈ বনাইছোঁ। মানে দালি আগতে ভাজি লোৱা নাই, দালিখিনি মই এটা বিলাহী দি বইল কৰি লৈছোঁ আৰু মাছৰ মুড় কেইপিচ উঠাই কিনে মই ইয়াতে পিঁয়াজ আৰু শুকান জ্বলা দি আৰু লগতে এটা বিলাহী সৰু সৰুকৈ কাটি দিছোঁ। দালিটো মই এটা বিলাহী দি কিনে বইল কৰিছোঁ আৰু এতিয়া এইখিনি প্ৰায় ভাজা হৈছে আৰু ইয়াতে মই আদা নহৰু এনেকৈ অকণমান থেতেলিয়াই দিছোঁ। এতিয়া মই ইয়াতে জিৰা গুড়া আৰু হালধি নিমখ এনেকৈ দি এইখিনি ভালকৈ ভাজি ল'ম। আৰু এয়া মই মচুৰ দালি দি বনাইছোঁ আজি। মচুৰ দালি আৰু বিলাহী কুকাৰতে বইল কৰি লৈছিলোঁ আৰু এয়া মাছৰ মুড় কেইপিচ মই এতিয়া এই মছলাখিনিতে এইখিনি দি দিছোঁ। আজি বেছি মুড়ি ঘণ্ট বনাওঁতে বহুত বেছি কষ্ট কৰি থকা নাই, কাৰণ গাটো বেয়া। এনেকৈ চিম্পুলকৈ দালিখিনি ইয়াতে এড কৰি দিছোঁ আৰু এয়া মোৰ মাছৰ মূৰৰ মুড়ি ঘণ্ট ৰেডি আৰু ওপৰত অকণমান গৰম মছলা ছটিয়াই নমাই দিছোঁ। আজি লাঞ্চত এয়া বিন আলু ভাজি, সৰু মাছৰ গুড়া ভাজি আৰু চালাডটো প্ৰায় মোৰ ঘৰত থাকেই আৰু এইখিনি মুড়ি ঘণ্ট, কিন্তু একদম চিম্পুলকৈ বনোৱা। আজি ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব অলপ আৰু লাইক কৰিব। ধন্যবাদ। থেংক ইউ। বাই বাই।